Hey guys, good morning. War sa kapere. আপোনালোক সকলোকে মমিৰ কিচেনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে সম্পূৰ্ণ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। আৰু ক'ত গ'লাহে মানুহ নাই, হোম থিয়েটাৰত গান লাগি আছে। আপোনালোকে গৰু ফিল্মখন চাইছিলে নে বাৰু? যিখন অসমীয়াৰ ফিল্ম আমি চাবলৈ গৈছিলোঁ ৰহাত। খুব ভাল লাগিছিল চাই। মোৰ ল'ৰাটো গৈছিল চাবলৈ আৰু গানকেইটা মানে ইমানেই ভাল পায়। ভিক্ষাৰে জীৱন গানটো বহুত বেছিয়ে ভাল পায়। সেই গানটো তাৰ মনত ৰখি গ'ল। সেই গানটো সি শুনি থাকে, খুব আপত্তি কৰে গানটো শুনিবৰ বাবে। আপোনালোকৰ চাহ খোৱা হ'লনে? পিছে 9:15 হ'ল। মই চাহ একাপ এতিয়াই খাইছোঁ, কিয়নো বাকীখিনি কাম কৰি মেলি একেবাৰে আজৰি হৈ আহিছোঁ আৰু ভাত পানীও বনাই থৈ আহিছোঁ। কিবা কিবি অকণমান ৰাতিপুৱা সাজৰ বাবে কলৰ পিঠা মালপোৱা বনাইছিলোঁ। ঠিক আছে, চাহকাপ খাই লওঁ, লগ পাই আছোঁ আপোনালোকক। মাতটো কিমান বেছি আহিছে নাজানো, মই বৰকে কৈছোঁ, কিন্তু গান বজি থকাৰ বাবে গান বজি থাকিলে এনেকে মাতবোৰ শুনি থাকিলে বৰ ভাল লাগে, নহয়নে? চকু মেলি চোৱা সৰু সৰু আশা আজি ৰ'দটো নাই, ৰ'দ কম আজি। মোৰ পাপাই কৰা খেতি, এয়া কণ বিলাহী, তো বেলেগ বিলাহী হ'ল দেখোন এয়া। আৰু ঘৰৰ বাৰীৰ নেমু, বাৰীৰ আম। আমাৰ ঘৰত এজোপা চিলনীয়া আম গছ আছে মোৰ মাৰ ঘৰত। সেইজোপা বোলে পকা নাই, আৰু সেইজোপা কেঁচাই খাবলৈও ইমান সোৱাদ হয়, ভাল লাগে। বাৰীৰ লেচু খাই আছোঁ বাৰু, আনি দি আছে, কিন্তু ভিডিঅ'হে আজি কৰিছোঁ। এয়া আছে শাক। এয়া মায়ে ৰাতি কিবা মাছ দি বনাইছিলে, দি পঠিয়াইছে মোলৈ। গাখীৰ, ঘৰত গৰু আছে, গাখীৰ, ঘৰৰ গাখীৰ, আৰু তিয়ঁহ, বাৰীৰ তিয়ঁহ। লকডাউনৰ সময়ত যিহেতু এতিয়া 11টা বজাৰ পিছত ক'লেও যাবও নোৱাৰি, বজাৰ কৰা অসম্ভৱ, এনেদৰে থুলমূলকৈ পাই থাকিলে আৰু চলি থাকে সংসাৰখন, নহয় জানো? সিদিনাখনো দিছিলেহি আনি মৰাপাতৰ পুলি। মই ভিডিঅ'টো বনাইছিলোঁ, শাকটো ভাজিছিলোঁ, সেয়াও দিছিলহি। আহি থাকে আৰু ঘৰৰ পৰা টুক টুক টাক টাক এনেদৰে। পাপাই যিখিনি কাম কৰি ভাল পায়, তাৰ যেতিয়া ফলবোৰ ধৰে সঁচাকৈ বৰ আমোদ পোৱা যায়। বহুত কষ্ট কৰে মোৰ পাপাই। A few inches later. চাহ পানী খাই বৈ উঠি মই গ'লো ৰহালে। ভাত পানী কেইটামান বনাই থৈ গৈছিলোঁ, চয়াবিন আলু বুটৰ ভাজি আৰু ভাত তেনেকৈ বনাই থৈ গৈছিলোঁ। দুপৰীয়া সাজ মায়ে বনালে, আৰু ৰহাৰ পৰা আহি গা পা ধুই ফ্ৰী হৈ আহিছোঁ। গোসাঁই পঢ়ি আছে, কিতাপ পঢ়ি আছে।
আৰু এতিয়া হৈছে 1:15 যাওঁ ভাত খাবলৈ মায়ে কি বনাইছে বলক চাওঁগে এয়া ৰাতিপুৱা বনোৱা সয়াবিন আলু বুটৰ ভাজি মাছ এয়া চেঙেলী টেঙা আৰু মাছ আছে ইয়াত এয়া বনালে বুটৰ চাটনি আৰু এয়া দালি এয়া ভাত খাই বৈ লগ পাই আছো আপোনালোকক এইখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম এইখিনি ভাজি লোৱা হৈ গৈছে এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম চেনি মই চেনি মিহি চেনিটো ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকৰ ওচৰত ডাঙৰ চেনিটো আছে তেন্তে চেনিটো অকণমান পিচি ল'ব আৰু মিঠাটো আপোনালোকৰ জোখমতে দিব আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম মিহি কৰি থোৱা লং আৰু ইলাচি অকণমান গুৰি দি দিছোঁ পুনৰ ভালদৰে লৰাই আকৌ অকণমান সময় ভাজি অকণমান সময় বেছি নহয় এইখিনি ভাজি লোৱা হ'ল এতিয়া মই ইয়াত গাখীৰ দিছোঁ মন কৰিব মই কিন্তু প্ৰথমৰ পৰা এতিয়ালৈকে গেছটো একেবাৰে কমত ৰাখিয়ে ভাজিছোঁ মই গেছটো বঢ়াই দিয়া নাই মোৰ এৰি আহিছে সকলোখিনি ফালৰ পৰা এইখিনি ভাজি লোৱা হৈ গৈছে একেবাৰে সাধাৰণ আৰু চিম্পুল হয় একেবাৰে সাধাৰণ মই পুনৰ কৈছোঁ ইয়াত দেখাবলগীয়া একো নাই কিন্তু চুজিটো ভাজোঁতে যদি আপোনালোকে বেছি নেভাজে বা চুজিটো যদি মিহি হয় তেন্তে হ'লে একেবাৰে ৰসগোল্লাৰ দৰে লাগে খাবলৈ ৰসগোল্লাৰ দৰে হৈ পৰে বেলেগ একো নাই ইয়াত কিছুমানে নাৰিকল এড কৰি ভাজে নাৰিকল এড কৰি ভাজিলে মই কোৱাৰ দৰে ৰসগোল্লাৰ দৰে নালাগিবও পাৰে সেইবাবে মই নাৰিকল এড কৰা নাই মই কিন্তু আৰু অকণমান গাখীৰ দি আকৌ সিজাম তেতিয়াহে কোমল হ'ব নহয় জানো সেইকাৰণে মই অকণমান গাখীৰ দি দিছোঁ হৈ গ'ল এতিয়া ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত লাড়ু বনাম
গেছটো অফ কৰি দিছোঁ অকণমান ঘি ছটিয়াই দিছোঁ ঠাণ্ডা হোৱা নাই মোৰ গৰম হৈ আছে ভালদৰে ভাজি নললে ফাটি যাব গোল গোল নহ'ব A few inches later. এইবোৰ চুজি লাডু ৰেডি হৈ গ'ল দেখিছে চাগে কিমান ধুনীয়া হৈছে দেখিবলৈ একদম ৰস ওলাই আছে তাৰ পৰা মানে একদম মই যেনেকৈ কৈছোঁ কোমল হৈছে ৰসগোল্লাৰ নিচিনাকৈ তেনেকৈ হৈ যায় খাবলৈ খুবেই টেষ্টি হয় পুৰা সফ্ট হৈছে ৰেডি এতিয়া চাহৰ লগত জুতিহে ল'ব লাগে আৰু Hey guys, যদি সম্পূৰ্ণ ভিডিঅ'টো চালে তেনেহ'লে বহুত ধন্যবাদ যদি মোৰ চেনেলত নতুনকৈ জইন হৈছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ আহিছোঁ